নমস্কাৰ বন্ধুসকল পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি পালে তো ইলেকশ্যন অহাৰ লগে লগে পলিটিক্যাল যোনবিলাক পাৰ্টি আছে সেই পাৰ্টিবিলাকৰ মাজত সাংঘাতিক এটা কম্পিটিশ্যন হৈ যায় যে কোনে কিমান বেছি টকা খৰচ কৰিব পাৰিব যোনে বেছি টকা খৰচ কৰিব সিমান মানুহ সন্তুষ্ট হ'ব বুলি ভাবে বা সিমান ভোট তেওঁলোকে পাব বুলি এটা ধাৰণা কৰে আৰু পায়ো সো একচুৱেলি এই যোনবিলাক পইচা খৰচ কৰে আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে এই পইচাবিলাক একচুৱেলি আহে ক'ৰ পৰা আমাৰ পইচা তেওঁলোকে লৈ পেলাই কৰে বা চৰকাৰৰ পইচাকে তেওঁলোকে ইউজ কৰে নে বেলেগ কৰবৰ পৰাই পইচাবিলাক আহে কেতিয়াবা ভাবিছেনে সো আজিৰ ভিডিঅ'টোত আমি তাকে জানিবলৈ চেষ্টা কৰিম যে পলিটিক্যাল পাৰ্টিবিলাকে যে ইমান হাজাৰ হাজাৰ কোটি কোটি টকা খৰচ কৰে ইমান পইচা যে বিলাবলৈ তেওঁলোকৰ ইলেকশ্যনৰ সময়ত আহি পায় এডভাৰটাইজমেণ্টৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ ৰেলী কৰে সো একচুৱেলি এই পইচাবিলাক আহে ক'ৰ পৰা আজিৰ ভিডিঅ'টোত আমি তাকে জানিবলৈ চেষ্টা কৰিম সো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইলেক্ট্ৰল বণ্ড হয়তো এই শব্দটো আপোনালোকে সঘনাই বৰ্তমান সময়ত শুনিবলৈ পাই আহিছে কাৰণ এই শব্দটো লৈ পেলাই বহুত কন্ট্ৰভাৰ্সি চলি আছে লাষ্ট 6-7 বছৰ ধৰি এই ইলেক্ট্ৰল বণ্ড শব্দটোৱে জড়িত হৈ আছে ইলেকশ্যনত যোনটো পইচা একচুৱেলি বা যোনটো ধন পলিটিক্যাল পাৰ্টিবিলাকে সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন কামত তেওঁলোকে লগায় আচলতে এই ইলেক্ট্ৰল বণ্ড হয় কি 2018 চনৰ একচুৱেলি আগলৈকে ইলেকশ্যনৰ যোনবিলাক পইচা খৰচ হয় কোনোবাই ডোনেট কৰে কিছুমান বিজনেছমেনে ডোনেট কৰিব পাৰে সাধাৰণ জনতায়ো ডোনেট কৰিব পাৰে মানে যোনে তোনে কোনোবা এটা পলিটিক্যাল পাৰ্টিৰ নামত পইচাটো ডোনেট কৰি দিব পাৰে তেতিয়া তেনেকুৱা সিস্টেম আছিলে আৰু তেতিয়া কি আছিলে যে যোনে ডোনেট কৰিছে নামটো বা সেই মানুহজন বা সেই পলিটিক্যাল পাৰ্টিটো কাক ডোনেট কৰিছে বা কোনটো কোম্পানীয়ে ডোনেট কৰি আছে এইটো বস্তু কি হৈছে ৰিভিল হৈ গৈছিলে সবেই গম পাই গৈছিলে কিবা এটা কোম্পানীয়ে কিবা এটা পাৰ্টিকুলাৰ পলিটিক্যাল পাৰ্টিক ডোনেট কৰি আছে তেওঁলোকৰ নিজৰ নিজৰ কিছুমান স্বাৰ্থ থাকে বা নিজৰ নিজৰ কিছুমান ইন্টাৰেষ্ট থাকে আৰু সেই ইন্টাৰেষ্ট মৰ্মে তেওঁলোকে কি কৰে পলিটিক্যাল পাৰ্টিবিলাকক সেই ডোনেশ্যনবিলাক আগবঢ়ায় সাধাৰণ জনতায়ো ভাল পাই পেলাইও কেতিয়াবা আগবঢ়োৱা আমি দেখিবলৈ পাওঁ কিন্তু 2018 চনত বিজেপি গভৰ্ণমেণ্টে কি কৰে এটা নতুন সিস্টেম উদ্ভাৱন কৰে আৰু সেই নতুন সিস্টেমটোৰ দ্বাৰা কি কৰে তেওঁলোকে এই ধন সংগ্ৰহ কৰা গোটেই পদ্ধতিটো কমপ্লিটলি সলনি কৰি পেলায় আৰু সেই যোনটো একচুৱেলি পদ্ধতি সেইটোকে ইলেক্ট্ৰল বণ্ড বুলি তেতিয়াৰ পৰা জনা যায় আৰু সেই ইলেক্ট্ৰল বণ্ড যেতিয়া ইনিচিয়েলি গভৰ্ণমেণ্টে উলিয়াইছিলে তেওঁলোকে দাবী কৰিছিলে যে এইটো যোনটো একচুৱেলি সিস্টেম হ'ব বা পদ্ধতি হ'ব এইটো একদম সম্পূৰ্ণ নিকা হ'ব আৰু কোনোবাই যদি কোনোবা এটা পাৰ্টিকুলাৰ দলক পইচা অনুদান হিচাপত আগবঢ়াবলৈ বিচাৰে তেওঁৰ যোনটো নাম বা তেওঁৰ যোনটো একচুৱেলি ঠিকনা বা কোম্পানীটোৰ আচল পৰিচয়টো লুকুৱাই ৰখা হ'ব আৰু কাক ডোনেট কৰা হৈছে সেইটো কমপ্লিটলি লুকুৱাই ৰখা হ'ব তেতিয়া কি হ'ব যে এটা ট্ৰান্সপাৰেন্সি আহি যাব যে কোনোবাই কিবা এটা স্বাৰ্থত বা কিবা এটা ইন্টাৰেষ্ট লৈ পেলাই ডোনেট কৰিব নোৱাৰে এই ইলেক্ট্ৰল বণ্ডৰ কথা সেই সময়ৰ যোনজন ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলীয়ে যদিও বহুত ডাঠি কৈছিলে যে এই যোনটো ইলেক্ট্ৰল বণ্ড সকলোৰে কাৰণে একেই হ'ব আৰু কোনেও একচুৱেলি ইয়াৰ যোনটো প্ৰাইভেচি সেইটো খণ্ডন কৰিব নোৱাৰে ইনফেক্ট যোনটো বেংকত পইচাটো দিয়া হ'ব কিছুমান পাৰ্টিকুলাৰ বেংকতহে সেই ইলেক্ট্ৰল বণ্ডটো কিনিব পাৰিব আৰু সেইটো কমপ্লিটলি প্ৰাইভেচি মেইনটেইন কৰা হ'ব আৰু সেই বেংকেও সেই ডেটাবিলাক একচুৱেলি তেওঁলোকে পিছত উলিয়াব নোৱাৰিব বুলি অৰুণ জেটলীয়ে দাবী কৰিছিলে কিন্তু তথাপিও অপজিশ্যনৰ ব্যক্তিসকলে সেইটো মানি ল'ব পৰা নাছিলে আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে দ্য কুইন নামৰ এটা নিউজ চেনেলৰ এগৰাকী সাংবাদিক পুনম আগৰৱালে কি কৰে ইয়াৰ ওপৰত একচুৱেলি তেওঁৰ সন্দেহ হয় আৰু সন্দেহ হৈ পেলাই তেওঁ নিজেই এইটো পৰীক্ষা কৰিব বুলি তেওঁ থিৰাং কৰে আৰু সেই মৰ্মে তেওঁ কি কৰে যোনটো আমাৰ পাৰ্লিয়ামেণ্টত SBI ব্ৰাঞ্চ আছে য'ত নেকি এই যোনটো ইলেক্ট্ৰল বণ্ড এভেইলেবল হয় আৰু এই ইলেক্ট্ৰল বণ্ড যিহেতু সবতে এভেইলেবল নহয় তেওঁ তাত গৈ পেলাই তাৰ পৰা ইলেক্ট্ৰল বণ্ড কিনিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰে আৰু তাৰ পিছত তেওঁ যেতিয়া এই যোনটো ইলেক্ট্ৰল বণ্ড তাৰ পৰা কিনি অনাৰ পিছত তেওঁ সেইটো পৰীক্ষা নিৰীক্ষা চলায় তাত তেওঁ এটা কোড এটা দেখিবলৈ পায় একচুৱেলি সেই কোডটো কি হয় যে খালি চকুৰে আমি নেদেখো কিছুমান আল্ট্ৰাভায়োলেট ৰে বা পাৰ্টিকুলাৰ ৰে তাত পৰিলে বা এক্সৰে পৰিলে সেই যোনটো ইউনিক কোড বা যোনটো কোড তাতে লিখা থাকে সেইটো দেখা পোৱা যায় আৰু তেওঁ সেইটো দেখি পেলাই আচৰিত হয় আৰু সেইটো ৰিভিল কৰি দিয়ে আৰু তেতিয়াৰ পৰাই সকলোৱে একচুৱেলি তাৰ ওপৰত কুৱেশ্যন কৰি আহিছে যে সেই ইউনিক কোডটো একচুৱেলি যদি জনা যায় বা যদি গভৰ্ণমেণ্টে বিচাৰে সেই SBI বা পাৰ্টিকুলাৰ সেই বেংকৰ পৰা তেওঁলোকে সেই ইউনিক কোডটো লৈ পেলাই কিন্তু কোনে তেওঁলোকক কিমান ডোনেশ্যন দিছে সেইটো জানিব পাৰে বা তথ্যসমূহ তেওঁলোকে উলিয়াই ল'ব পাৰে বুলি দাবী কৰি আহিছে আৰু তাক লৈ পেলাই সেই 2018 চনৰ পৰাই যি কন্ট্ৰভাৰ্সি চলি আছে বৰ্তমানো সেই কন্ট্ৰভাৰ্সি চলিয়ে আহিছে ৰিসেন্টলি আৰু এটা কন্ট্ৰভাৰ্সি হয় অমিত শাহে একচুৱেলি এটা সাক্ষাৎকাৰত কয় বৰ্তমানলৈকে একচুৱেলি ইলেক্ট্ৰল বণ্ডৰ যোনটো এমাউণ্ট বিভিন্ন দলক ডোনেট কৰা সেইটো 20,000 crore বুলি তেওঁ ডিমাণ্ড কৰে আৰু তাৰ মাত্ৰ 6,000 crore হে তেওঁলোকে পাইছে বুলি
দাবী কৰে একচুৱেলি সেই অমিত শ্বাহৰ যোনটো দাবী আছিলে সেইটোৰ ওপৰত একচুৱেলি কিছুমান নিউজ পৰ্টেল বা কিছুমান লোকৰ সন্দেহ প্ৰকাশ হয় আৰু তেওঁলোকে কি কৰে অপজিশ্যনৰ ব্যক্তিসকলৰ লগত লগ লাগি তাৰ ওপৰতো এটা RTI মাৰে আৰু তাৰ পাছত তেওঁলোকে জানিবলৈ পায় যে একচুৱেলি সেই যোনটো তথ্য আছিলে যোনটো একচুৱেলি নাম্বাৰছ আছিলে 20,000 crore নহয় জাষ্ট 12,700 crore আছিলে আৰু তাৰে 6,000 crore বিজেপি গভৰ্ণমেণ্টক ডোনেট কৰা হৈছে আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ দলক ডোনেট কৰা হৈছে যেনেকৈ TMCক 1400 কোটি টকা মান আৰু তাৰ পিছতে কংগ্ৰেছৰ প্ৰায় 1270 কোটি টকা মান তেওঁলোকে এই ইলেক্টৰেল বণ্ডৰ থ্ৰুদি ডোনেশ্যন লাভ কৰে ৰিচেণ্টলি সুপ্ৰিম কোৰ্টেও এই ইলেক্টৰেল বণ্ডৰ ওপৰত কুৱেশ্যন কৰে আৰু SBIক এই ইলেক্টৰেল বণ্ডৰ থ্ৰুদি কোনটো একচুৱেলি দলে কিমান পইচা পাইছে বৰ্তমানলৈকে তেওঁলোকক ৰিভিল কৰিবলৈ সেইটো আইদান দিয়ে SBI কিন্তু সেই তথ্যখিনি তেওঁলোকে কয় যে যিহেতু এইখিনি তথ্য বহুত প্ৰাইভেচি থকা তথ্য হয় তেওঁলোকক এই তথ্যখিনি দিবৰ কাৰণে অলপমান সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁলোকে সুপ্ৰিম কোৰ্টত একচুৱেলি পিটিশ্যন ফাইল কৰে কিন্তু সুপ্ৰিম কোৰ্টে সেই পিটিশ্যনখন নাকচ কৰে আৰু তেওঁলোকে কয় যে ইমিডিয়েটলি তেওঁলোকক এটা পাৰ্টিকুলাৰ ডেটৰ ভিতৰত এই গোটেই তথ্যখিনি দিব লাগিব কাৰণ এই তথ্যখিনি যেতিয়া আমাৰ সাধাৰণ জনতাই গম নাপাব বা ভাৰতৰ নাগৰিকসকলে গম নাপাব তেতিয়া কি হ'ব পাৰে যে বিভিন্ন ধৰণৰ একচুৱেলি ইলেকশ্যন যোনটো পদ্ধতি আছে সেই পদ্ধতিটোৰ ওপৰত একচুৱেলি ইম্পেক্ট পেলাব পাৰে আৰু সেইটো কাৰণে একচুৱেলি ব্যক্তিসকলে প্ৰথম পৰাই ইয়াক লৈ একচুৱেলি কুৱেশ্যন কৰি আহিছিলে কাৰণ এই যোনটো ইলেক্টৰেল বণ্ড সেইটো ব্যৱহাৰ কৰি হয়তো বহুতো হাজাৰ কোটি টকা কি কৰিব পাৰে ব্লেক মানিৰ পৰা হোৱাইট কৰিবলৈ কিছুমান দলৰ ছাপোৰ্ট কৰা কিছুমান অৰ্গেনাইজেশ্যনে এটা আহিলা হিচাপত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বুলি একচুৱেলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰে ইউনিক কোডটোৰ ওপৰতো সুপ্ৰিম কোৰ্টে কুৱেশ্যন কৰে আৰু ইউনিক কোডটো একচুৱেলি হয় কি বা ইউনিক কোডটো দি তেওঁলোকে কি তথ্য লাভ কৰিব পাৰে সেইটো গোটেইটো জানিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে প্ৰথম অৱস্থাত SBI কয় যে সেই ইউনিক কোডটো হাইলি সিকিউৰড এটা কোড হয় আৰু সেই সিকিউৰিটি পাৰপজৰ কাৰণে সেই ইউনিক কোডটো ব্যৱহাৰ কৰা হয় বুলি তেওঁলোকে উল্লেখ কৰে কিন্তু পিছত গৈ পেলাই এইটো ৰিভিল হৈ যায় যে একচুৱেলি সেই ইউনিক কোডটো জানিলে একচুৱেলি কোনে ডোনেশ্যনটো দিছে হয়তো উমান পাবলৈ সক্ষম হোৱা যাব সো ইয়াক লৈ পেলাই একচুৱেলি বহুতো কন্ট্ৰভাৰ্সি বৰ্তমানো চলি আছে আৰু ৰিচেণ্টলি নিৰ্মলা সীতাৰামনৰ যোনজন হাজবেণ্ড তেওঁ এজন ভাল ইকনমিষ্ট হয় আৰু তেওঁ কয় যে এই যোনটো একচুৱেলি ইলেক্টৰেল বণ্ড এইটো কমপ্লিটলি এটা সাংঘাতিক ডাঙৰ স্কেম হয় আৰু এইটো অকল ইণ্ডিয়াৰে নহয় গোটেই ৱৰ্ল্ডৰ এটা ওৱান অফ দ্য বিগেষ্ট স্কেম হয় বুলি তেওঁ কয় One thing is clear. This was a big scam. Permitting unlimited corporate contributions to political parties is arbitrary and violative of Article 14. আৰু এনেধৰণে কি হয় হাজাৰ কোটি টকা ভাবক 20,000 কোটি টকা ডোনেশ্যন দিছে এই ইলেক্টৰেল বণ্ডৰ ওপৰত বহুতো কুৱেশ্যন বৰ্তমানো চলি আছে আৰু হয়তো এই কন্ট্ৰভাৰ্সি চলি থাকিব যেতিয়ালৈকে একচুৱেলি SBI কমপ্লিটলি তেওঁলোকৰ ফালৰ পৰা প্ৰতিবেদন দাখিল নকৰে তেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে ক'ব নোৱাৰিম একচুৱেলি সেই ইউনিক কোডটোত কি গম পোৱা যাব বা সেই ইউনিক কোডটো আচলতে হয় কি বা কোনটো পাৰ্টিয়ে একজেক্টলি কিমান এমাউণ্ট পাইছে টোটেল এমাউণ্টটো ইলেক্টৰেল বণ্ডৰ কিমান হ'ল এই গোটেই তথ্যখিনি আমি তেতিয়াহে একচুৱেলি যুগুত কৰিব পাৰিম এতিয়া আপোনালোকে বুজি পাইছেনে যে কেনেকৈ একচুৱেলি এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিয়ে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীৰ পৰা বা বিভিন্ন ধৰণৰ ব্যক্তিৰ পৰা ডোনেশ্যন কালেক্ট কৰে সো 2018 চনৰ আগলৈকে কি আছিলে যে কাৰোবাৰ মন গৈছে যে মই বিজেপিক মই 1 লাখ টকা দিবলৈ বিচাৰিছোঁ ডোনেট কৰি দিলে এইটো মানে কি হয় এটা সাধাৰণ এটা প্ৰচেছ যেনেকৈ আমি পইচা ডোনেট কৰোঁ কোনোবা এটা সংগঠন অৰ্গেনাইজেশ্যনক আমি পইচা ডোনেট কৰোঁ তেনেকৈ ডোনেট কৰি আহিছিলে কিন্তু 2018 চনৰ পৰা এই ইলেক্টৰেল বণ্ডৰ একচুৱেলি সৃষ্টি হ'ল আৰু সেই ইলেক্টৰেল বণ্ডৰ থ্ৰুদি যেতিয়াৰ পৰাই ডোনেশ্যন দিয়া আৰম্ভ কৰি দিলে তেতিয়া কি হয় যে তেওঁলোকৰ একচুৱেলি যোনটো প্ৰাইভেচি সেইটো মেইনটেইন কৰিবলৈ চেষ্টা কৰা হয় কোনে পইচাটো দিছে সেইটো একচুৱেলি ৰিভিল কৰি দিয়া নহয় বা কোনটো পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিক দিয়া হ'ব পইচাটো সেইটো একচুৱেলি তাত উল্লেখ নাথাকে অনলি কিমান টকা দিয়া আছে কিমান টকা ডোনেট কৰিছে সেই ইলেক্টৰেল বণ্ডৰ থ্ৰুদি সেইটোহে তাত উল্লেখ কৰা থাকে সো ইলেক্টৰেল বণ্ড বা কেনেকৈ ডোনেশ্যন আদান প্ৰদান কৰা হয় তাৰ ওপৰত ইমানেই আছিলে সো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু যদি মোৰ চেনেলটো চাই পেলাই সঁচাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ